Hello, welcome to HKS Edu blog. আজি আপোনালোকৰ লগত মই আলোচনা কৰিম অসম চৰকাৰৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়ত হ'বলগীয়া ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশনৰ বিষয়ে। তো ইউনিট ইভ্যালুয়েশন হ'বনে নাই, কিয় ইমান দেৰি হৈছে, বা যদি নহয় তেতিয়াহ'লে কিয় নহয় তাৰ সলনি আমি কি ষ্টেপ ল'ম। তো আপোনালোকে জানে ইতিমধ্যে আমাৰ অসমত যিবোৰ চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়বিলাকত ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশন হ'ব লাগিছিল, কিন্তু বিভিন্ন কাৰণত হোৱা নহ'ল। বিশেষকৈ চাবলৈ গ'লে যিটো গুণোৎসৱ আছিলে, গুণোৎসৱৰ কাৰণে আমাৰ ইউনিট ইভ্যালুয়েশন ডিলে হৈ গ'ল। তাৰ লগতে আৰু কিছুমান আনুষংগিক বিষয় আছে। এতিয়া ধৰক ফ্লাড অলৰেডি দুটা ষ্টেজত ফ্লাড হৈছে, ফ্লাড হোৱাৰ কাৰণে ইউনিট ইভ্যালুয়েশনটো ডিলে হৈছে। দেখা গৈছে যে অসমত বিভিন্ন ধৰণৰ বানপানী হ'বলৈ আকৌ আৰম্ভ হৈছে। এই বানপানী হোৱাৰ কাৰণে হয়তো চৰকাৰে এটা কথা ভাবিছে যে কিবা এটা এডজাষ্ট কৰা যাওক, যিটো নেকি আমাৰ ইউনিট ইভ্যালুয়েশনো হ'ব বা ছাত্ৰ ছাত্ৰীৰ কোনো ক্ষতিও নহয়, নীতি নিয়মো মানি চলা হ'ব, আৰু সকলো ফালৰ পৰা এটা কোঅপাৰেটিভ মেথড এটা তেওঁলোকে ইউজ কৰিম বুলি ভাবিছে। তো সেইটো বস্তু কি আপোনালোকক মই জনাই দিছোঁ। আপোনালোকে স্ক্ৰীণত চাব পাৰে। যদি এইটো আপোনালোকে ভালদৰে দেখা নাপায়, মই পিছত আকৌ আপোনালোকক এটা ধুনীয়া ফটো এটা ইয়াতে আপলোড কৰি দিম। ইয়াতে দিয়া আছে যে এই লেটাৰটো হৈছে গভৰ্ণমেণ্ট অফ আছাম এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6ৰ পৰা ওলাইছে। পঠিয়াইছে কোনে? ডক্টৰ বিজয় চৌধুৰী ACS। তেওঁ হৈছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। তেখেতে দিছে, আৰু দিছে কালে ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰালৈকে দিছে। তো ইয়াতে দিয়া আছে সাবজেক্ট ৰিগাৰ্ডিং ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশন 2022-23। ৰেফাৰেন্স ইয়াতে লিখা আছে, স্যাৰ, উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট above, I am directed to state that the process of arrangement to be made in school for first unit evaluation is already delayed. Since recently conducted Gunotsav 2022 covered all schools, which is proposed to be considered as first unit evaluation. In view of the above, government in elementary education department has no objection for considering Gunotsav 2022 as first unit evaluation. তো একেবাৰে সহজ কথা ইয়াতে লিখিছে, আপোনালোকে বুজিয়ে পাইছে। তো বিশেষ যদিও বুজাবলৈ নাই, তথাপিও নিজৰ ভাষাত অকণমান কৈ দিওঁ, ক'লে ভাল লাগে, শুনি ভাল লাগে। তো ইয়াতে কৈছে যে ইতিমধ্যে যিহেতু বিভিন্ন কাৰণত আমাৰ ইউনিট ইভ্যালুয়েশনটো ডিলে হৈছে, আমি যদিও নিজকে ৰেডি কৰিছিলোঁ, বিভিন্ন কাৰণত আমি কৰিব নোৱাৰিলোঁ। লগতে আমাৰ গুণোৎসৱৰ সামৰণি হ'ল। গুণোৎসৱত কি হৈছে, ইতিমধ্যে মেক্সিমাম জিলা আমাৰ কভাৰ কৰা হৈছে, কেইটামান চিলেক্টেড ফ্লাড এফেক্টেড জিলাৰ বাহিৰে। গতিকে সেই জিলাকেইখনৰ বাহিৰে যিহেতু মেক্সিমাম জিলা কভাৰ কৰা হৈছে, সেই জিলাবিলাকৰ যিটো ইউনিট গুণোৎসৱ হৈ গ'ল, সেই গুণোৎসৱৰ যিটো ইভ্যালুয়েশন আছিলে, সেই ইভ্যালুয়েশনটোৱে ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশন বুলি ধৰা হ'ব। তো ইয়াতে কথা আহি পৰে, কেনেকৈ ধৰা হ'ব। ক্লাছ 6ৰ ল'ৰা এটা ক্লাছ 5ত গৈ পেলাই পৰীক্ষা দিছে, ক্লাছ 8ৰ ল'ৰা এটা ক্লাছ 7ত পৰীক্ষা দিছে, হয়তো বেলেগ এখন স্কুলত গৈ পৰীক্ষা দিছে। তো ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিব। ক্ৰাইটেৰিয়াবোৰ যদিও ইয়াতে লিখা নাই, তো মোৰ অনুভৱ এনেকুৱা হয় যে যিহেতু প্ৰত্যেকজন ষ্টুডেণ্টেই পৰীক্ষা দিছে, যি পৰীক্ষা দিছে, যি মাৰ্কছ পাব, সেই মাৰ্কছটোৱে তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশন বুলি ধৰি ল'ব আৰু সেইটো কেৰি কৰিব। কোনোবা যদি 5ত গুণোৎসৱ দিছে, তেওঁ অলৰেডি 6 পাইছে, কিন্তু তেওঁ 5ত পৰীক্ষা দিছে, 5ত পৰীক্ষা দি পেলাই এটা পাৰ্টিকুলাৰ পাৰ্চেণ্টেজ পালে, নম্বৰ পালে, সেই নম্বৰটো কেলকুলেট কৰা হ'ব প্ৰ'ৰাটা বেচিছত, কৰি পেলাই সেইটো তেওঁ ক্লাছ 6ৰ ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশনৰ মাৰ্কছটো বুলি কনচিডাৰ কৰা হ'ব। এইটো জাষ্ট মোৰ ধাৰণাহে, কাৰণ কোনোবাই ক্লাছ 7ত পৰীক্ষা দি পেলাই 70% পাইছে, তেতিয়াহ'লে সেই 70%ক আমি প্ৰ'ৰাটা বেচিছ কৰিব লাগিব। ফাৰ্ষ্ট ইউনিট ইভ্যালুয়েশন ক্লাছ 7ত 25 মাৰ্কছৰ আছে, 25 মাৰ্কছটোক তাৰ প্ৰ'ৰাটা বেচিছ 75ৰ 25% ল'ব লাগিব, লৈ পেলাই সেইটো ক্লাছ 8ৰ তেখেতৰ কি কৰা হ'ব, ষ্টুডেণ্টৰ ফাৰ্ষ্ট ইউনিটৰ মাৰ্কছ বুলি কনচিডাৰ কৰা হ'ব। যদি ইয়াত মোৰ কিবা ইনফৰমেশ্যন দিওঁতে কিবা যদি ভুল হৈছে, বা আপোনালোকৰ যদি কিবা ছাজেশ্যন আছে, আপোনালোকে মোক ভিডিঅ'টোত ছাজেষ্ট কৰিব পাৰে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নিজৰ লগ বন্ধুৰ মাজত বা অন্যান্য ছাৰ বাইদেউসকলৰ মাজত শ্বেয়াৰ কৰিব। চ' থেংকছ ফৰ ৱাচিং। ষ্টে কানেক্টেড টু HKS Edu blog.